আজি সৰস্বতী পূজা তিনিমুৱা বৰপথাৰ মজিলা বিদ্যালয়ত অনুষ্ঠিত হোৱা সৰস্বতী পূজা দেখাবলৈ ইচ্ছা কৰিলোঁ। দিয়ক প্ৰভু দিয়ক দিয়ক কুশলে থাকক। আমি ছাত্ৰ ছাত্ৰীসকল আৰু অভিভাৱিকাসকলৰ লগত সৰস্বতী পূজা উদযাপন কৰিছোঁ। আমি লুচি ভাজি খাম, দেখুৱাইছোঁ তাকে আপোনালোকক। বনাই আছে ইয়াতে চব্জি, মুখ্য ৰান্ধনী তৰুণ বৰা আছে ইয়াতে। মনৰ কথা এটা কৈ দে, আজি সৰস্বতী পূজা কৈ দিয়ক। সৰস্বতী পূজা উপলক্ষে যি আয়োজন হৈছে বৰপথাৰ স্কুলত, হয়, ভাল লাগিছে। আমি ইয়াত চব্জি বনাই আছোঁ, ৰুটি বনাই আছোঁ। হয়, ৰাতিপুৱাই আমি কুঁহিয়াৰ আৰু নাৰিকল চাউল এইবিলাক কাটিলোঁ আৰু ৰুটিবিলাক হেড কৰিছোঁ। হয় হয়, আৰু আমাৰ বন্ধুবৰ সুখেন আছে, আমি বনাই আছোঁ ৰাইজক। হয়, মোৰ একালৰ মৰমৰ ছাত্ৰ কাতুল আছে। আজি সৰস্বতী পূজা কেনেকুৱা লাগিছে কোৱা তোমালোকৰ? লুচি ভাজি খাম, হয় নাই? লুচি ভাজি খাম দেই। ভালকৈ যোৱা। আমাৰ স্কুল মাতৃ দীপাঞ্জলি। সৰস্বতী পূজা কেনেকুৱা লাগিছে কোৱা? ভাল লাগিছে? আশীৰ্বাদ থাকিল তোমালোকলৈ দেই। এনেকৈ আজি ভকত বৈষ্ণৱসকলৰ লগত আৰু অভিভাৱক অভিভাৱিকা তথা ছাত্ৰ ছাত্ৰীসকলৰ লগত তিনিমুৱা বৰপথাৰ মজিলা বিদ্যালয়ৰ সৰস্বতী পূজা ভাগি সমাপন কৰিলোঁ। ধন্যবাদ থাকিল বন্ধু।